আজি আহিলোঁ মই তিনিচুকীয়াৰ লাইপুলি আৰ্মি কেম্পলৈ আৰু ইয়ালৈ অহাৰ কাৰণটো হৈছে আজি অলপ দিনৰ আগতে দুলীয়াজানত যি ফুটবল খেল অনুষ্ঠিত হৈছিলে জিন্তু গগৈ ছাৰৰ সোঁৱৰণত তাৰ প্ৰচাৰ কৰিছিলোঁ সেইবাবে আজি তাৰ সন্দৰ্ভতে মিটিং এখন আছে সেইবাবে আৰু আহি গেষ্ট ৰুমত অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু মিটিংখন আৰম্ভ হোৱাৰ আগতে আমাৰ মিটিংটো থাকেই নহয় জানো ইজনে সিজনৰ খা খবৰ লোৱা কথা পতা এইফালে দেখিছে আমাৰ গোটেইবোৰ ইউটিউবাৰ ইয়াতে বহি আমি মিটিংখন আৰম্ভ হোৱালৈ বাট চাই কথা পাতি আছোঁ এইফালে ময়ো এতিয়া হৈ গ'ল মিটিঙৰ আৰম্ভ আৰু আমি ইয়াতে সকলোবোৰ আছোঁ মানে আমাৰ ফেমিলিটো গোটেইটোৱে আছোঁ আমি এইটো এটা ফেমিলি বুলিয়ে ভাবোঁ সকলোৱে ফেমিলি বুলিয়ে কওঁ কাৰণ ইয়াতে বহুত মৰম পাইছোঁ আৰু আগলৈও একেলগে কাম কৰিব লাগিব যিহেতু আৰু এতিয়া মিটিং শেষ হ'ল আমাক ছাৰে সৰু উপহাৰ এটাও দিলে আৰু এইফালে সকলোবোৰ আমি ওলাই আহিছোঁ এতিয়া খানালে বুলি আৰু এইফালে খানাৰ পৰ্ব এতিয়া ইয়াতে পাৰ্টি এটা কৰা হ'ব যিহেতু বছৰৰ শেষৰ দিনেই পালেহি আৰু ডিচেম্বৰৰ শেষৰ দিন হৈ গ'ল আৰু কালি পৰহিলে নতুন বছৰে সোমাব সেইকাৰণে মানে সেই বুলিয়ে অকণমান পাৰ্টি কৰিছোঁ এইফালে দেৱলতা আছে আৰু এয়া দেখিছে সকলোৱে মানে পাৰ্টি কৰাত ব্যস্ত আৰু এই বিয়েৰ খাইছে ঠাণ্ডা খুৱাই ঠাণ্ডাই খাইছে যাৰ যিমন মানে সকলোৱে খোৱাত ব্যস্ত এইফালে ময়ো স্প্ৰাইট এটা খাই আছোঁ আৰু এইফালে দাদা মানে হৈছে এয়া বিটুপিৰ হাজবেণ্ড হয় কথা পতাত ব্যস্ত সকলোবোৰে ব্যস্ত মানে এইফালে যোনবা মোবাইল চোৱাত ব্যস্ত এইফালে দেৱলতা আৰু বলেন মানে ভিডিঅ' বনোৱাত ব্যস্ত আৰু এইফালে খানা খোৱাত ব্যস্ত এইফালে কি দিছে মই দেখুৱাই দিছোঁ এবাৰ আপোনালোকক ঘূৰাই পকাই এয়া দিছে ভেজ বিৰিয়ানী আৰু এইফালে দিছে চিকেন বিৰিয়ানী আৰু খোৱা নাই মই এতিয়ালৈকে খাব লাগে আৰু খাম আৰু লাহেকৈ এইফালে দেৱলতা খোৱাত ব্যস্ত হৈ গ'ল এয়া দেখিছে আৰু এইফালে ধুন্তি মোবাইলত ব্যস্ত আৰু এয়া দাদাও খাবলৈ ল'লে সকলো ব্যস্ত এইফালে বাও খাবলৈ ল'লে মইহে অকলে বাকী থাকি গ'লোঁ এইফালে যোনবাহঁত নাই খোৱা বাৰু ভিডিঅ' বনাই আছে মইনো কেলে বাকী থাকোঁ ময়ো গতিকে খাবলৈ আহি গ'লোঁ আৰু এয়া দেখিছে ময়ো লৈছোঁ খাবৰ কাৰণে আৰু ভোকো লাগিছে যিহেতু আমি নোখোৱাকৈ আহিছোঁ ৰাতিপুৱা এইফালে বায়ে জলকীয়া আৰু নিমখ ঘৰৰ পৰা লৈ আহিছে মানে দৰকাৰ হয় বুলি জানেই হেনো সেইকাৰণে লৈ আহিছে আৰু এইফালে হৈ গ'ল অচকাই হৈছে আমাৰ একদম মেইন মানুহজন দেই অচকাই হেনো বেমাৰ এটা হৈছে বেমাৰটো হ'ল চুবাইহে ভাত খাব পাৰে হেনো ডাঙৰ বেমাৰ দেই আৰু এতিয়া ইয়াতে পিকনিকৰ আলোচনা এটা চলি আছে আকৌ এটা পিকনিক আছে দেই চাবলৈ নাপাহৰিব আৰু এয়া দেখিছে ইয়াত এইফালে নিবেদিতা আৰু প্ৰিয়া ভিডিঅ' বনোৱাত ব্যস্ত আৰু এইফালে ৰিমজিমে মোবাইল ধৰি আছে আৰু এইফালে হৈ গ'ল পাহিকটো আপোনালোকে সকলোৱে চিনি পায় কেইদিনমানৰ আগৰ পৰা ভাইৰেল হৈ আছে এয়া আৰু প্ৰিয়াৰ হেনো স্পাইল পটেটো দোকানখন একেবাৰে ধুনীয়াকৈ চলি আছে সকলো ৰাইজৰে মৰম পাইছে আৰু এইফালে প্ৰিয়াৰ লগতে মিচিক মাচাককৈ হাঁহি লাজ কৰি থাকে ৰিমজিম সকলোৰে মৰম লগা ছোৱালীজনী এতিয়া আহি গ'লোঁ কেণ্টিঙলৈ ইয়াৰ পৰা কিবা বস্তু কেইটামান লৈ যাওঁ বুলি আৰু দেখিছেনে মোৰ কাপোৰ চেঞ্জ হৈ গ'ল কাৰণটো হৈছে এতিয়া বাইকত যাম যিহেতু মই কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু বাইকত গ'লে মানে জিন্স পিন্ধি গ'লে দুফালে ভৰি দি বহিবলৈ ভাল সেইকাৰণে আৰু আজি ভিডিঅ'টো ইমানেই বাই